মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক সকলোলৈকে সুপ্ৰভাত জনাই তোমালোকৰ মাজলৈ আজি এটা সুন্দৰ পাঠ লৈ আহিছোঁ। তাৰ আগতে মই তোমালোকক কেইটামান প্ৰশ্ন সুধিম, তোমালোকে যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিবা। প্ৰথমে কোৱাচোন বাৰু, তোমালোকে জনা বা তোমালোকে শুনা এখন মহাকাব্যৰ নাম নিশ্চয় শুনিছা, মহাভাৰত। আৰু মই ভাবোঁ তোমালোক প্ৰত্যেকৰে ঘৰতে একোটাকৈ সৰু বা ডাঙৰ হ'লেও টিভি আছে। আৰু এই লকডাউনৰ সময়ছোৱাত টিভিত কি কৰিছে, এই মহাকাব্যখনৰ কাহিনীৰ ভাগ দি আছে। মই ভাবোঁ তোমালোক প্ৰত্যেকেই চাইছা, যদিও কোনোবাই নাই চোৱা, চাবা। ইয়াত এখন যুদ্ধৰ কথা দি আছে নহয়নে বাৰু? মহাভাৰতত কাৰ মাজত যুদ্ধ হৈছিল বাৰু? মহাভাৰতৰ কাৰ যুদ্ধৰ কথা দি আছে? কুৰুক্ষেত্ৰ ৰণৰ বিষয়ে ইয়াত দিয়া আছে। আৰু এই কুৰুক্ষেত্ৰৰ ৰণ কাৰ মাজত হৈছিলে? কৌৰৱ আৰু পাণ্ডৱৰ মাজত। ঠিক আছে, আজি তেতিয়াহ'লে মই তোমালোকক কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈছিলে হয়, আৰু এই যুদ্ধত এজন বিশেষ যোদ্ধাই অৰ্থাৎ এজন মহাৰথীয়ে যুদ্ধ নকৰোঁ বুলি কি কৰিছিলে? নিজৰ ককাই ভাইৰ লগত যুদ্ধ নকৰোঁ বুলি কি কাৰণে ৰথৰ ওপৰত বহি পৰিছিল মৌন হৈ, সেই বিষয়ে মই তোমালোকক আজি সুন্দৰভাৱে বুজাই দিম। তোমালোকে মনোযোগেৰে শুনিবা আৰু কি কৰিবা, তোমালোকে এতিয়া প্ৰত্যেকেই নিজৰ নিজৰ বহি আৰু কিতাপ উলিয়াই লোৱা আৰু আজি বুজাবলগীয়া বিশেষ পাঠটো হ'ল কি? বিষাদ যুগ। এতিয়া এই পাঠটো অৰ্থাৎ বিষাদ যুগৰ লেখক হ'ল শ্ৰী ভট্টদেৱ। আৰু এই বিষাদ যুগ পাঠটো তেখেতে কথাগীতাৰ পৰা উদ্ধৃত কৰি আনিছে। ভট্টদেৱক গদ্য সাহিত্যৰ জন্মদাতা হিচাপে জনা যায়। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হিচাপে তেখেতক সকলোৱে জানে। আৰু তেখেতৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। আৰু জন্ম হৈছিল 1558 চনত কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰাম নিবাসী চন্দ্ৰভাৰতীৰ গৰ্ভত দ্বিতীয় পুত্ৰৰূপে। তেখেতে তেখেতৰ পিতৃৰ নিৰ্দেশানুক্ৰমে শ্ৰী দামোদৰদেৱত শৰণ লৈছিল। ভাগৱতত বিশেষ ব্যুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁক মানে কাক? ভট্টদেৱক পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি প্ৰদান কৰিছিল। আৰু গুৰুৰ নিৰ্দেশক্ৰমে সৰ্বসাধাৰণে বুজিব পৰাকৈ কথাত অৰ্থাৎ গদ্যত ভাগৱত পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে। ইয়াৰ উপৰিও অসমীয়া ভাষাত শৰণ মালিকা, গুৰু বংশাৱলী, প্ৰসংগমালা আৰু সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তি বিবেক ৰচনা কৰে। তেওঁৰ পূৰ্বে কোনো উত্তৰ ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচনা হোৱা নাছিল। অৱশ্যে তেখেতৰ গদ্য বুৰঞ্জী ভাষাৰ দৰে কথিত গদ্য নহয়। তেওঁ সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। চন্দ্ৰকীৰ কিছু লক্ষণ কি হৈছিলে? তেওঁৰ ভাষাত বিদ্যমান আছিল। গতিকে এতিয়া আমি লেখকৰ বিষয়ে কি জানিলোঁ? যে লেখক হ'ল শ্ৰী ভট্টদেৱ।
তেখেত অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা আৰু তেখেতৰ সম্পূৰ্ণ নাম হ'ল কি বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু তেখেতৰ জন্ম হৈছিল 1558 চনত কামৰূপ জিলাৰ বৰনগৰ অঞ্চলত আৰু তেখেতৰ মাতৃৰ নাম আছিল কি চন্দ্ৰ ভাৰতী আৰু তেখেত পিতৃৰ নিৰ্দেশক্ৰমে দামোদৰ দেৱক শৰণ লৈছিলে ভাগৱতত বিশেষ ব্যুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ কি কৰিছিলে পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিলে আৰু গুৰুৰ নিৰ্দেশক্ৰমে সৰ্বসাধাৰণে বুজিব পৰাকৈ কথাত অৰ্থাৎ গদ্যত ভাগৱত পুৰাণ গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে ইয়াৰ উপৰিও অসমীয়া ভাষাত শৰণ মালিকা গুৰুবংশাৱলী প্ৰসংগমালা আৰু সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তি বিবেক ৰচনা কৰে তেওঁ পূৰ্বে কি কৰা নাছিল কোনো উত্তৰ ভাৰতীয় ভাষাতেই গদ্যত পুথি ৰচনা হোৱা নাছিল অৱশ্যে তেখেতৰ গদ্য বুৰঞ্জী ভাষাৰ দৰে কথিত গদ্য নহয় তেওঁ সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল চন্দ্ৰইতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান আৰু এই বিষাদ যুগ পাঠটি ক'ৰ পৰা তুলি অনা হৈছে কথা গীতাৰ পৰা এতিয়া আমি চাওঁচোন আমি অথনি যে কৈছিলোঁ অলপ আগতে আমি কৈছিলোঁ যে এই বিষাদ যুগটো কি কৰিছিলে এজন মহাৰথীৰ কিয় নিজৰ ককাই ভাইৰ লগত যুদ্ধ নকৰোঁ বুলি কি কৰিছিলে বহি পৰিছিলে কিন্তু তাৰ আগতে আমি কেইটামান জটিল শব্দৰ অৰ্থ জানি ল'ব লাগিব এটা জটিল শব্দ কেইটানো কি এটা জনাৰ্দন মানে কি দুষ্টজনক অৰ্থাৎ অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণ বা বিষ্ণুক জনাৰ্দন বোলে যেনে আমি গাঁও অৰ্জুনৰ সখী জনাৰ্দন সেই জনাৰ্দনেই আছিল কোন অৰ্জুনৰ প্ৰিয় সখী আৰু তেওঁৱেই কোন সেই জনাৰ্দন অৰ্থাৎ কৃষ্ণই কি কৰিছিলে দুষ্টক দমন কৰিছিলে দুষ্টজনক দমন কৰে আৰু কি কৰিছিলে তেওঁৰ সখী অৰ্জুনৰ ৰথৰ সাৰথি আছিল তাৰপিছত ধানুকি মানে কি ধনুৰ্ধৰ বীৰ তাৰমানে যি ধনুবিদ্যাত পাৰ্গত তাক ধনুৰ্ধৰ বীৰ বুলি কোৱা হয় অৰ্থাৎ ধানুকি বুলি কোৱা হয় যুদ্ধবিদ্যাত শ্ৰেষ্ঠ ধনুৰ্ধৰ কোন বাৰু অৰ্জুনক শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি জনা যায় নয় এনেই নহয় নয় মানে নহয় আকৌ হয় মানে হ'ল ঘোঁৰা ঋষিকেশ হ'ল ইন্দ্ৰিয়ৰ গৰাকী অধিপতি অৰ্থাৎ জিতেন্দ্ৰিয় এতিয়া এই জটিল শব্দবিলাক আৰু আছে আমি তাৰ অৰ্থ জানিব লাগিব এতিয়া চোৱা আমাৰ গীতা শাস্ত্ৰত কৈছে যে গীতা শাস্ত্ৰই হৈছে ভাৰতীয় সাহিত্যৰ এখন উচ্চ পৰ্যায়ৰ গভীৰ তত্ত্ব বিষয়ৰ গ্ৰন্থ আৰু এই গভীৰ তত্ত্ব বিষয়ক গ্ৰন্থখনৰ পৰাই আমাৰ এই বিষাদ যুগ পাঠটি তুলি অনা হৈছে আৰু এই কথাগীতাৰ বিষাদ যুগ অধ্যায়ত কি কৰিছে কৌৰৱ বাহিনীৰ সৈতে কুৰুক্ষেত্ৰৰ সমুখ সমৰত উপস্থিত হৈ অৰ্জুনে কেনেকৈ বিষাদগ্ৰস্ত হৈছিল আপোন মানুহৰ সৈতে যুদ্ধ নকৰোঁ বুলি কেনেকৈ ধনুষৰ পেলাই দিছিল এইখিনিত আমি তাৰ আভাস এই পাঠটোত পাম আৰু অৰ্জুনৰ মনোজগতৰ অভ্যন্তৰৰ বিষাদবোধ এই হ'ল পাঠটোৰ মূল বিষয় অৰ্জুন আমি পাইছোঁৱে যে অৰ্জুন কোন আছিলে শ্ৰেষ্ঠ ধনুৰ্ধৰ আছিলে আৰু সেই অৰ্জুনে কি কৰিছিলে কিয়
যুদ্ধ নকৰোঁ বুলি ধনুষৰ পেলাই দিছিল, তাৰ আভাস আমি ইয়াত এতিয়া সুন্দৰভাৱে পাম। এতিয়া আমি সেইখিনি পোৱাৰ আগতে আমি জানিব লাগিব যে মহাৰথী কোন? মহাৰথী কোন? মহাৰথী কাক কোৱা হয়? মহাৰথী হ'ল যুদ্ধক্ষেত্ৰত যিজন যোদ্ধাই অকলে 10 সহস্ৰ ধনুৰ্ধৰ বীৰৰ লগত যুদ্ধ কৰিব পাৰে আৰু জয়ী হ'ব পাৰে, তেনে যোদ্ধাকে মহাৰথী বুলি কোৱা হয়। যেনেকে শ্ৰেষ্ঠ ধনুৰ্ধৰ, ঠিক তেনেধৰণে এতিয়া মহাৰথী কাক কয়? অৰ্জুন মহাৰথী, কৰ্ণ মহাৰথী বুলি কোৱা হয়, নহয়নে বাৰু? এতিয়া কৌৰৱৰ বিশিষ্ট সেনাপতিসকল কোন আছিলে? এই যুদ্ধত আমি পাইছিলো নহয়, কি কৰিছিলে? এই যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? কৌৰৱ আৰু পাণ্ডৱৰ মাজত। এতিয়া কৌৰৱৰ বিশিষ্ট সেনাপতিসকলো কোন কোন আছিলে? কৌৰৱৰ প্ৰধান সেনাপতি আছিল পিতামহ ভীষ্ম। আমি ভীষ্মৰ কথা প্ৰত্যেকেই জানো। আৰু বিশিষ্ট সেনাপতিসকল কোন কোন আছিলে? গুৰু, দ্ৰোণ, মহাৰথী কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ, সোমদেৱৰ পুত্ৰ ভূৰিশ্ৰৱ। এইখিনি আছিল কোন? কৌৰৱৰ বিশিষ্ট সেনাপতি। আৰু প্ৰধান সেনাপতি কৌৰৱৰ কোন আছিল? ভীষ্ম, পিতামহ। আৰু পাণ্ডৱৰ কোন আছিল? আৰু এই কুৰুক্ষেত্ৰৰ যুদ্ধত কি কৰিছিলে? পাণ্ডৱৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ অহা বীৰসকল কোন আছিলে? সাত্যকী, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তিভোজ, যুধামন্যু, প্ৰতিবিন্ধা দি। তাৰপিছতে কি হ'ল চোৱা, অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিলে। এই যেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈছিল, মই কৈছোৱেই যে অৰ্জুনে কি কৰিছিলে? ৰথৰ পৰা যুদ্ধ নকৰোঁ বুলি ৰথৰ ওপৰত তেওঁ বহি পৰিছিলে। আৰু যুদ্ধ কৰিবলৈ অহাৰ আগতে কি কৰিছিলে চোৱা, কি কৰিছিলে? তেওঁ কৌৰৱ সৈন্যক যুদ্ধৰ সন্মুখত দেখি অৰ্জুনৰ অস্ত্ৰ-বৃষ্টিয়ে পুৰিব ধৰিলে। কাৰণ আমি আগতেই পাইছো যে বিষাদ মানে হ'ল কি? বেজাৰ। আৰু সেই বেজাৰ কোনে অনুভৱ কৰিছে? নিজৰ ভাই ককাইৰ লগত কৰিবলৈ আহি অৰ্জুনে। সেয়েহে যুদ্ধ কৰিবলৈ আহিও কি কৰিছে অৰ্জুনে? কৃষ্ণক কৈছে যে তুমি মোক অলপ সময় ৰথখন ৰাখি দিয়াচোন, মই বীৰসকলক চাই লওঁ। আৰু তেতিয়া কি কৰিছিলে? কৃষ্ণই ৰথ ৰাখি দিছিলে। আৰু তেওঁ কোনসকল বীৰৰ লগতনো যুদ্ধ কৰিব তাকে চাইছিলে। দুৰ্বুদ্ধি দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবলৈ যি যি বীৰসকল আহিছে, সকলোকে তেওঁ এবাৰ চাই ল'বলৈ মন কৰিলে। আৰু সেয়েহে দুয়ো সেনাৰ মাজত তেওঁ ৰথ ৰাখিবলৈ কৃষ্ণক তেওঁৰ সাৰথি। কৃষ্ণক তেওঁ সাৰথি, ৰথৰ সখা। সেইকাৰণে কাটৰ অনুৰোধ কৰিছিলে। আৰু যেতিয়া তেওঁ কি কৰিলে? নিজৰ বংশ পৰিয়াল, ককাই ভাইক, বঙহৰ স্বজন প্ৰীতিক দেখিলে, স্বজন প্ৰীতিক দেখি তেওঁ অন্তৰ দুখেৰে ভৰি পৰিলে। কাৰণ মই কি, যিহেতু অৰ্জুনে কৃষ্ণক কৈছিল যে কুলক্ষয় হোৱা মহাপাপ মই কৰিব নোৱাৰো। তাৰমানে কুলক্ষয় মানে কি? বংশৰ অনিষ্ট হোৱা বা বংশৰ বদনাম হোৱা মই কোনো কামেই কৰিব নোৱাৰো। তাৰমানে মই নিজৰ ককাই ভাইক হত্যা কৰি যুদ্ধ কৰি কি কৰিব নোৱাৰো? মই কলংকিত হ'ব নোৱাৰো। আৰু
ৰাজ্য সুখ লাভ কৰাৰ লোভত আমি স্বজন অৰ্থাৎ আপোনজনক বধ কৰিবলৈ উদ্যত বা প্ৰস্তুত হ'লো হয়, কিন্তু মই হ'লে সেই কাম কেতিয়াও কৰিব নোৱাৰো। এনে মহাপাপ মই নকৰো, মই অস্ত্ৰ নধৰি মৌন হৈ ৰম, মই অস্ত্ৰ নধৰি মৌনে ৰহো। তেতিয়া যদি দুৰ্যোধন আদিয়ে কি কৰে, মোক অস্ত্ৰলৈ বধো কৰে, সেয়া মোৰ কাৰণে মহাপ্ৰিয় হ'ব। কাৰণ দুৰ্যোধন মহা অহংকাৰী। অহংকাৰী হোৱাৰ কাৰণেই তেতিয়া কি কৰিছে, অৰ্জুনে কৈছে, দুৰ্যোধন হতে যদি মোক কি কৰে, অস্ত্ৰলৈ বধ কৰে, সেয়া মোৰ কাৰণে মহা প্ৰিয়হে হ'ব। অন্ততঃ মহাপাপ হোৱাৰ পৰা ৰক্ষা পৰিব। এইদৰে কৈ অৰ্জুনে কি কৰিছিলে, ৰথৰ ওপৰত বহি পৰিছিলে। তাৰমানে তেখেতে অৰ্জুনে কি নকৰে, যুদ্ধ নকৰে, নিজৰ বংশৰ লগত যুদ্ধ কৰি তেওঁ কুলক্ষয় হ'ব নিবিচাৰে। আজিলৈ পাঠটি মই ইমানতেই সামৰিছোঁ। আৰু তাৰ আগতে মই তোমালোকক কেইটামান প্ৰশ্ন সুধিছোঁ। এতিয়া কুলক্ষয়নো কাক বোলে? বংশৰ যি বদনাম হোৱা কাম কৰে, নিজৰ বংশৰ ক্ষয় হোৱা বা বদনামী হোৱাৰ যি কাম কৰে, তেওঁক কুলক্ষয় বুলি কয়। এতিয়া কৌৰৱৰ প্ৰধান সেনাপতিজন কোন আছিলে বাৰু? কোন আছিলে? ভীষ্ম। আৰু এই যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? এই যুদ্ধখনৰ নাম কি আছিলে বাৰু? মহাভাৰতৰ যুদ্ধখনৰ নাম কি আছিলে? কুৰুক্ষেত্ৰ যুদ্ধ। আৰু এই যুদ্ধখন কি আছিলে? কৌৰৱ আৰু পাণ্ডৱৰ মাজত আছিলে বা হৈছিলে। আৰু এই বিষাদযোগ পাঠটো ক'ৰ পৰা তুলি অনা হৈছে? কথা গীতাৰ পৰা। নহয়নে বাৰু? আজিলৈ ইমানতে সামৰিলোঁ। আকৌ তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, যদি বুজা নাই মোক পুনৰ সুধিবা। ধন্যবাদ।